সকলো কেনে আছে আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালেই আছোঁ আজি বিশেষকৈ আৰু এটি সুন্দৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছোঁ আশা কৰিছোঁ ভিডিঅ'টি ভাল পাব বুলি আজি বিশেষকৈ একে পুৱা উঠিয়ে ব্ৰাছ কৰি লৈ তাৰপিছত পুৱা আহাৰ গ্ৰহণ কৰি মানে বাহিৰত ওলাই চাওঁ ইমান আপোনাৰ ৰ'দ দিছে নহয় আমাৰ এইফালে আপোনালোকৰ সেইফালে মানে কিমান ৰ'দ দিছে বা কিমান ডিগ্ৰী চেলচিয়াছ হৈছে কমেণ্ট কৰি জনাবচোন মই এতিয়া ৰাতিপুৱা উঠি অলপ সময় হৈছে মানে 10:30 মান হৈছে তাৰপিছত বাহিৰত ওলাই চাইছোঁ কি মানে আপোনাৰ চাৰ্চ কৰি চাইছোঁ 33 ডিগ্ৰী চেলচিয়াছ পাইছেগৈ মই বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ চাবচোন ইমান ৰ'দ মানে আপোনালোকৰ তাত কিমান আপোনাৰ ডিগ্ৰী চেলচিয়াছ হৈছে আপোনালোকে কমেণ্ট কৰি মোক জনাব গতিকে মই বেক কেমেৰা দি আপোনালোকক দেখা পাইছে সেইটো আমাৰ মেইন ৰোড হয় আমাৰ ঘৰ এইফালে আপুনি মেইন ৰোডৰ ওচৰৰ পৰা যদি মোক মাতে বা কোনোবা যদি আমাৰ নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে যায় বা গুৱাহাটীৰ পৰা যদি আমাৰ নগাঁও অভিমুখে যায় তেতিয়াহ'লে তাত ৰৈ মাতিলেই মই মানে গম পাই যাম যে কোনোবা এজনে মাতিছে আৰু মই বেলিটো দেখাব বিচাৰিছোঁ যিহেতু এইটো চাওকচোন আপোনাৰ চাৰ্টটো এইফালে একদম বেলিটো চাওকচোন মোৰ চকুৰে মানে মনিব নোৱাৰা হৈ গৈছোঁ মানে ইমান আপুনি দেখা পালে ৰ'দ কিমান আৰু আমাৰ এইজনীয়ে কি কৰিছে চাবচোন কণমানিজনীয়ে মানে ইমান গোটেই দিনটো বদমাচি কৰি থাকে মানে কি ক'ব গোটেই দিনটো আজি সেইটো কাৰণে ক'লৈকো যোৱা নাই আজি যিহেতু ঘৰতে আছোঁ গতিকে ঘৰৰ পৰিৱেশটো বা ঘৰৰ চৌপাশে কি চলি আছে বা কি কৰা নাই সকলো দেখাবলৈ চেষ্টা কৰিম তাই মানে এই বাইকখন এইটো যিহেতু ষ্টেণ্ডটো দেখা পাইছে ষ্টেণ্ডডালো মুকলি কৰি পেলাই থৈ দিছে দেখা পাইছে মানে অনাবৰতে মানে ঘৰৰ ভিতৰৰ পৰা আহি ইয়াতে কুটকুটাই আছে বোলে আহিছে তুমি এটা গান এটা গাব লাগিব নহয় আজি গাবা গোৱা এটা গান এটা গোৱা আজি তাইক মই গান গাবলৈ দিছোঁ চাওঁ তাইক কি কৰে এই গোৱা এইফালে চাই গৈ এইফালে তাই মানে লাজ কৰি আছে লাজ কৰিব নালাগে বাবা ইমান একদম উৎপতীয়া কৰি থাকে আৰু এতিয়া তাই লাজ কৰি আছে মানে এইফালে এতিয়া কবিতা আবৃত্তি কৰিব তাতে ইংলিছত টুইংকল টুইংকল টুইংকলটো কোৱা গোৱা দেখিছে নহয় এই সুন্দৰ তালি দেখিছে মানে তাই বয়স হৈছে আপোনাৰ মানে 25 মান্থ ঠিক আছে 25 মান্থ গতিকে তাই মানে ইমান উৎপতীয়া কৰি থাকে দেখিছেনে মানে বিয়াত উৎপতীয়া একদম কি ক'ব মানে তো গাইজ এয়া চাওকচোন এইটো পাৰ গঁৰাল হয় এইটো এই ভিতৰত পাৰ আছে আৰু এই গঁৰালটো দাদাই বনাইছে আৰু দাদাই মানে পাৰ বহুত ভাল পায় তেখেতে মানে আপোনাৰ পাৰ সা শুশ্ৰূষা বহুত কৰে আৰু এইটো টেমাটোত মানে তেখেতৰ হেৰি ভৰাই থৈ গৈছে কিবা খাদ্য লৈ এইটো দেখা পাইছে এইটো তেখেতে ভৰাই দি থৈ গৈছে মানে দেখাইছোঁ আৰু চাব পাৰ গোটেইকেইটা মানে ওচৰত আহি যাব কিছুমান পাৰ আছে মাতিলেও নাহে কিন্তু আমাৰ এনেকুৱা পাৰ আপোনাৰ তেখেতে ইমান মৰম কৰে গতিকে হাতত গুচি আহে হা গতিকে হাততো আহে কেতিয়াবা তেখেতৰ মানে ইয়াত কৰি থাকে মানে মই দেখাই চাবলৈ এয়া চাওক গাইজ আৰু আছে সকলো গুচি আহিব মানে বেছি নাই মানে অলপ হেৰি তাৰ লগত চৰাই ৰাখি দিছে দেখা পাইছে আহি আছে তাৰ লগত এটা মানে চৰাই এজনীও আছে আৰু কেইটামান ক'বালৈ গ'ল গতিকে সেইকেইটা নাই একদম মানে দেখা পাইছে ন দেখা পাইছে ওচৰত মানে আহি খাই থাকে মোৰ হাতত ইমান এটা নাহে দাদাই মাতিলে একদম পূৰা মানে তেখেতৰ ওচৰতে আহে বা তেখেতৰ হাতত আহি পেলাই খায় মানে তেখেতে যিহেতু বহুত যত্ন কৰে ন এতিয়া মই আৰু মানে কেতিয়াবাহে আৰু মানে কিবা অলপ দিওঁ বাছ মানে সিমানে দেখা পাইছে আৰু ইয়াত কিন্তু মোৰ এযোৰ পাৰ আছে মোৰযোৰ পাৰ হৈছে আপোনাৰ এইটো দেখা পাইছে এইটো আৰু কলা এটা আছিল এইযোৰ পাৰ মোৰ কিন্তু কি কৰিছে মানে সিহঁতে মানে কণী পাৰি যেতিয়া আপোনাৰ পোৱালি হয় তেতিয়া অলপ পোৱালিবোৰ ডাঙৰ হৈ যোৱাৰ লগে লগে কি কৰে মাকে মানে সিহঁতক যে খোৱাব লাগে সেই খোৱাটো ষ্টপ কৰি দিয়ে তাৰপিছত বেচেৰাহঁতে মানে খাবলৈও নাপায় আৰু সিহঁতে মানে মাক বাপেকে কি কৰে মানে সোনকালে কণী পাৰা ষ্টাৰ্ট কৰি দিয়ে সেই পোৱালিকেইটা থৈ গতিকে সেই পোৱালিকেইটা বেচেৰা খাবলৈ নাপায় খিনাই যায়গৈ কেতিয়াবা উপায় নাপায় মানে আমিয়ে ঘৰত মানে হেৰি কৰি দিবলগীয়া হয় মানে কি কেতিয়াবা মৰিও যায়গৈ দুই এটা তেনেকুৱা হয় মানে গাইজ কি ক'ব আৰু এনেকুৱা হয় পাৰ কিছুমান জাত গাইজ এয়াই মানে আমাৰ পাৰ
ঘৰৰ পাৰ আৰু চৰাই চিৰিকটিও আছে। এইফালে মানে মই বাহিৰৰ চাইডে আহিছোঁ, বাহিৰৰ ফালে এই ঘৰ চৰ এইফালে মানে কিবা ভাঙিছিলে যে, এই মাজতে ঘৰ এটা আছিলে, সেইটো যেতিয়া ভাগিছিলে মানে দৰ্জা খিৰিকী এইবিলাক কিবা কিবি ইয়াত মানে গোটাই থৈছে। আৰু এইটো ঘৰ যেতিয়া বনি আছে, এইফালে এতিয়া মানুহ থকাকৈ মানে অলপ মানে সাজি লৈছে দাদাহঁতে। তাৰপিছত এই ঘৰটো মানে সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে তাত যাবগৈ আৰু সেইটো মানে উপায়টো নাই, যিহেতু ঘৰটো এতিয়া পটককৈ ভাগি দিলে, তাৰ পৰা মালবোৰ মানে ইয়াত এইটো ঘৰত সোমাই থৈছে, গতিকে উপায় নাই, তেনেকৈ হেৰি কৰি আছে। আৰু যেতিয়া ছেট আপ কৰি মানে সকলো সম্পূৰ্ণকৈ হৈ যাব, তেখেতসকলে গুচি ইমানেই গৰম, ইমান গৰম মানে থাকিব নোৱাৰি। তাৰপিছত মই গুচি আহিলোঁ। এই দেখিব পাইছে আপোনালোকে, মই আমাৰ মৃদুল দা, এইজন ইউটিউবাৰো হয়, তেখেতে ফেচবুকাৰো হয়, তেখেতে লাইভ কৰে, তেখেতৰ লাইভতো মই যাওঁ। বিশেষকৈ মানুহজন বহুত ভাল। আৰু গতিকে আমি যেতিয়া আমাৰ মানে ফেমিলি ক'ব গ'লে, যেতিয়া আমি লাইভত বিজি থাকোঁ বা লাইভত গীত পৰিৱেশন কৰোঁ, তেতিয়া মই এইখিনি জেগাত বহি লওঁ। এইটো দেখা পাইছে, এইখিনি জেগাত বহি লওঁ। এইখিনি জেগাত বহি তাৰপিছত এইটো যিহেতু ষ্টেণ্ডটো দেখা পাইছে, এই ষ্টেণ্ডটো মানে আপোনাৰ এইটো বেলেগ ষ্টেণ্ড, আৰু এইটো এপাত লং ষ্টেণ্ড হয়। মানে এইটোৰ লগত এইটো এডজাষ্ট যেতিয়া নহয়, মই বান্ধি লওঁ ইয়াতে টাইপডটোত মই মানে আপোনাৰ মোবাইলটো ফিট কৰি লওঁ, তেতিয়া গীতবোৰ পৰিৱেশন কৰোঁ, কথা বতৰা পাতোঁ। আৰু বিশেষকৈ ইয়াতো বহি মানে কেতিয়াবা হেৰি কৰোঁ। আৰু মই বিশেষকৈ এইটো এটা ৰুম, সেই ভিতৰৰ পৰা মই এইটো ৰুমত যিহেতু মানে অলপ ফ্ৰী ফিলিং কৰোঁ। আৰু মানে কিয় শব্দবোৰ, বাহিৰৰ শব্দবোৰ ইয়াত ইমান এটা নাহে, মানে সুন্দৰ এতিয়া পৰিৱেশ হিচাপে, মানে কিয় হুলস্থুল বোলা পৰিৱেশটো নাই তাতে, মানে গীত পৰিৱেশন কৰিলোঁ বা কিবা নইজটো নাহে। আৰু এইটোৱে মোৰ মানে গীত পৰিৱেশন কৰা, এডিটিং কৰা, সকলো মানে এইটোৱে মোৰ ৰুমটো হয়। আৰু যিহেতু মোৰ ৰুম মানে ইয়াতে বহি কৰোঁ, আৰু আশা কৰিছোঁ মই লাইভ কৰিম বুলি, এদিন হ'লেও ষ্টাৰ্ট কৰিম, কিন্তু মই এইখিনিতে বহি ষ্টাৰ্ট কৰিম। এইখিনিত পৰ্দা মাৰি ইয়াত টেবুল এখন থাকিব, তাতে মাইক বা কিবা অৰ্ডাৰ কৰি তাৰপিছৰ পৰা মই লাইভ কৰিম বুলি আশা ৰাখিলোঁ। গতিকে আজি ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল পাইছে বা ভাল লাগিছে, চমুকৈ ঘৰত কি কৰিছোঁ কি কৰা নাই সেইটোৱে দিবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিছোঁ, কোনো ধৰণৰ ভুল নুবুজিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে পেজটি ফ'ল' কৰি থ'ব, আৰু ভিডিঅ'টোত লাইক কৰি এটি সুন্দৰ কমেণ্ট কৰিব। থেংক ইউ, ধন্যবাদ।